নমস্কাৰ বন্ধুসকল, যোৱাকালি এটা নিউজ বাজিছিল। যুৱতীক অশ্লীল মেছেজ দি গোপন ফটো বিচাৰি ৰাইজৰ ৰোষত সন্মুখীন হ'ল আৰক্ষী বিষয়া। এই নিউজটোত আমাৰ ভিউৱাৰ্ছসকলে কি কমেণ্ট দিছে আমি চাওঁ আহক। रुको जरा सबर करो। এজনে কৈছে চাকৰি গ'ল, এতিয়া বেটাৰী গাড়ী চলাব লাগিব ভাই। আন এজনে ক'লে ই বেটাই গণিত আৰু বিজ্ঞানৰ ক্লাছ একেলগে কৰিব বিচাৰিছিলে। স্মাৰ্ট পুলিচ হিমন্ত মামাৰ গৃহ বিভাগ হাই হাই আৰু কিমান তললৈ নামিব। এইজনে আকৌ চিন্তা কৰিছে চাকৰিটো থাকিবনে এইজনৰ। कैसा लगा मेरा मजाक?